আন্দোলন সংস্কৃতি মুখ্য ব্যক্তিগৰাকী আছে। নাই, এইটোতো আজি নহয়, আমি দেখিছোঁ। মই নাম উচ্চাৰণ কৰিব নোখোজোঁ। এটা সময়ত জাতীয়তাবাদী শিবিৰত থকা মানুহ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে ব্যক্তিগত স্বাৰ্থ বা ৰাজনৈতিক মানে উদ্দেশ্যৰ কাৰণেই ক'ত কেনেকৈ তেওঁলোকে গৈছে সেইটো জানে। আপুনি যিগৰাকী ব্যক্তিৰ নাম আজি কৈছে, সেইগৰাকী ব্যক্তি যোৱা আন্দোলনলৈকে তেওঁলোকে বৰ্তমান কেন্দ্ৰ ৰাজ্যত শাসনস্থ বিজেপি দলৰ মানে তীব্ৰ বিৰোধিতা কৰিছিল। আৰু সেইগৰাকী ব্যক্তিয়ে আজি তেওঁৰ সেই আদৰ্শক বাদ দি পেলাই তেওঁ আজি সেই ৰাজনৈতিক দলটোত ভ্ৰমণ কৰিছে। ইয়াততো কোনো ৰাইজৰ বা অসমৰ স্বাৰ্থৰ কথা নাই। আজি তেওঁলোকে ব্যক্তিগতভাৱে কেনেকৈ ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হ'ব পাৰে সেই উদ্দেশ্যৰে গৈছে, বাকী উদ্দেশ্য তেওঁলোকৰ নাই। তেওঁলোকে সেই পূৰ্বৰ যিবিলাক স্থিতি, পূৰ্বৰ যিবিলাক বস্তুবিলাক ধোঁৱা চামত পেলাই গছকি তেওঁলোকে আজি নিজৰ ব্যক্তিগত স্বাৰ্থ তেওঁলোকে সঠিকভাৱে আজি প্ৰদান কৰিছে। যিসকল ব্যক্তিয়ে অসমত এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিব লাগে বুলি হুংকাৰ দিছিল, গঠন কৰিছিল তেওঁলোকে পৃষ্ঠপোষকতাত, আজি সেই লুৰিণজ্যোতি গগৈক তেওঁলোকে আজি মানে তো প্ৰতাৰণা কৰে, বঞ্চনা কৰিলে। আৰু আজি তেওঁলোকে মানে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আদৰ্শ নিমিলা তেওঁলোকৰ পূৰ্বৰ যিটো আদৰ্শ যিবিলাক তেওঁলোকে লম্ফজম্ফ কৰিছিল, এইবিলাক কথাটো তেওঁলোকে এতিয়া ধোঁৱা চামত পেলাই আজি তেওঁলোকে বেলেগ এটা হেৰিত তেওঁলোকে আজি শৰণা প্ৰদৰ্শন, এইটো দুৰ্ভাগ্যজনক। আন্দোলন সংস্কৃতি মুখ্য ব্যক্তিগৰাকী আছে। নাই, এইটোতো আজি নহয়, আমি দেখিছোঁ। মই নাম উচ্চাৰণ কৰিব নোখোজোঁ। এটা সময়ত জাতীয়তাবাদী শিবিৰত থকা মানুহ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে ব্যক্তিগত স্বাৰ্থ বা ৰাজনৈতিক মানে উদ্দেশ্যৰ কাৰণেই ক'ত কেনেকৈ তেওঁলোকে গৈছে সেইটো জানে। আপুনি যিগৰাকী ব্যক্তিৰ নাম আজি কৈছে, সেইগৰাকী ব্যক্তি যোৱা আন্দোলনলৈকে তেওঁলোকে বৰ্তমান কেন্দ্ৰ ৰাজ্যত শাসনস্থ বিজেপি দলৰ মানে তীব্ৰ বিৰোধিতা কৰিছিল। আৰু সেইগৰাকী ব্যক্তিয়ে আজি তেওঁৰ সেই আদৰ্শক বাদ দি পেলাই তেওঁ আজি সেই ৰাজনৈতিক দলটোত ভ্ৰমণ কৰিছে। ইয়াততো কোনো ৰাইজৰ বা অসমৰ স্বাৰ্থৰ কথা নাই। আজি তেওঁলোকে ব্যক্তিগতভাৱে কেনেকৈ ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হ'ব পাৰে সেই উদ্দেশ্যৰে গৈছে, বাকী উদ্দেশ্য তেওঁলোকৰ নাই। তেওঁলোকে সেই পূৰ্বৰ যিবিলাক স্থিতি, পূৰ্বৰ যিবিলাক বস্তুবিলাক ধোঁৱা চামত পেলাই গছকি তেওঁলোকে আজি নিজৰ ব্যক্তিগত স্বাৰ্থ তেওঁলোকে সঠিকভাৱে আজি প্ৰদান কৰিছে। যিসকল ব্যক্তিয়ে অসমত এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিব লাগে বুলি হুংকাৰ দিছিল, গঠন কৰিছিল তেওঁলোকে পৃষ্ঠপোষকতাত, আজি সেই লুৰিণজ্যোতি গগৈক তেওঁলোকে আজি মানে তো প্ৰতাৰণা কৰে, বঞ্চনা কৰিলে। আৰু আজি তেওঁলোকে মানে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আদৰ্শ নিমিলা তেওঁলোকৰ পূৰ্বৰ যিটো আদৰ্শ যিবিলাক তেওঁলোকে লম্ফজম্ফ কৰিছিল, এইবিলাক কথাটো তেওঁলোকে এতিয়া ধোঁৱা চামত পেলাই আজি তেওঁলোকে বেলেগ এটা হেৰিত তেওঁলোকে আজি শৰণা প্ৰদৰ্শন, এইটো দুৰ্ভাগ্যজনক।